যিমান আইটেম দিছে খাই শেষ কৰিব নোৱাৰি। খোৱাটো খাই দিলোঁ, কিন্তু বহুত ডাঙৰ বাম্ব এটা হৈ গ'ল গাইজ। এই যে 5 ষ্টাৰ কৈ থাকে, কিনো আছে 5 ষ্টাৰ হোটেলত, তাকে চাবলৈ ইন্দোৰৰ এখন 5 ষ্টাৰ হোটেলত আহিছিলোঁ, তাকো কেৱল 1000 টকা বাজেট লৈ। আলহী নেকি এখন নেকি অটো লৈ 5 ষ্টাৰ হোটেল আহিছোঁ গাইজ। আমি অটোলৈ যোৱাৰ কাৰণে দেখিছে সোমাব নিদিলে, চ' খোজেৰে আহি দিব আৰু এইডোখৰ। এয়া হৈছে হোটেলৰ ফ্ৰণ্ট প্ৰফাইল। দেখাততো বৰ্তমান শ্বপিং মলত সোমাই অহা নিচিনা লাগিছে। এইবোৰ জেগাত ব্লগ চগ বনাবলৈ অলপ কনফিডেন্সটো ল' হৈ আছে আৰু। অ'কে, থেংক ইউ। অকল 1000 টকা বাজেট লৈ আহিছোঁ, গমেই পোৱা নাই। আমি একচুৱেলি ইয়াত গধূলি সময়খিনিৰ কাৰণে টেবুল এখন বুক কৰিছিলোঁ। মানে পনীৰৰ পৰা মাছ, মাংস, হাঁহ, কুকুৰা, খাচী, অক্টোপাছ, স্কুইড, শহাপহু আৰু ফল মূলৰ পৰা গাখীৰলৈকে চব পাই যাব ইয়াত। আৰু ইয়াত এইবোৰ বিৰিয়ানী, পোলাও আৰু কিবা কিবি আছে, এইবোৰতো নচলোৱেই। এইটো এটা ইয়াত বেলেগ এটা বস্তু দিছে, এইটো কি হয়, মাটি কঁঠাল হয়। মাটি কঁঠালটো কি কৰিছে, অলপ ফ্ৰাই কৰি বেলেগ এটা ষ্টাইলত বনাইছে, টেষ্ট কৰিব লাগিব এতিয়া, খোৱা নাই এতিয়ালৈকে। খানাটো খোৱাৰ পিছত এতিয়া মিঠা অলপ ভৰাই চেপ্টাৰটো ক্ল'জ কৰি দিওঁ আৰু। নালাগে। এইফালে প্লেট লৈ কিয় ইমান ভিৰ লাগি আছে, চাই আহোঁগেচোন। ইয়াত এজনে ৰুটি বেলি আছে, মোৰ আৰু নহ'ব দেই। খোৱাটো খাই দিলোঁ গাইজ, কিন্তু বিল দিওঁতে মাথা ঘূৰাই গ'ল। 5000 টকা বাম্ব দিলে আমাক। মানে নেটত কোনে 1000 বুলি কৈছিলে, দিম তাক আজি মই। আপোনালোককো এনেকৈ বাম্বু লাগে যদি কেতিয়াবা ইন্দোৰ আহিলে সোমাই যাব এপাক, গধূলি সময়ত আহিব, গধূলি বাম্বুটো ভাল পাবলৈ। এই 5 ষ্টাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা হ'ব খানাটো বহুত ভাল, যিমান আইটেম দিছে খাই শেষ কৰিব নোৱাৰি। প্ৰতিটো আইটেমে যদি এবিধ লৈ লোৱা হয় নহয়, পেটবোৰ ভৰ্তি হৈ যায়। গাঁৱতে কাম কৰিবা আমাৰ মইতো ভালেমান নেৰিলোৱেই, হোটেলবিধটো নুঠালোৱে। মানে যিমান আইটেম দিছে তাৰ আমি 4 ভাগৰ এভাগো খাব পৰা নাই। মানে খাব পাৰিবি চাগে, হেৰি নোৱাৰিবি, ধেৰ বিৰিয়ানী চিৰিয়ানী ধেৰ আছে, খোৱাই নহ'ল। আগৰ খাই লওঁ নবৌ, আগৰ খাই লওঁ। অকল মাংস খাই পেট হৈ গ'ল, ষ্টাৰ্টাৰ খাই। আলু, মাংস, ষ্ট্ৰীট ফুড, আকৌ এনেকৈ মিছা মাছ, কিমানখন খাই লওঁ। সেইখিনি গোটেইখিনি এক থালিলৈ বেছিয়ে সোমালে পেটত, আৰু এথালি ভাত ক'ত সোমায় আৰু পোলাও। সেইটোৱে পোৱাটো পাইছে। আমি মেনেজাৰজনৰ পৰা পাৰ্মিশ্যনটো লৈ ল'লোঁ, যাতে আমি ভালদৰে ভিডিঅ' চিডিঅ' কৰিব পাৰোঁ। বিউটিফুল পিচ অফ আৰ্ট, এইবিলাক বহুত এক্সপেঞ্চিভ হয়, আৰু ইয়াৰ ভেলুবিলাক খালি মই নাজানো, কেনেকৈ জাজ কৰে আৰ্টখন, কিমান মানে ভেলু হ'ব বা ভেলুৱেশ্যনবিলাক কেনেকৈ উলিয়াই মই সেইটো নাজানো। ইয়াৰ বহুত মানুহে কোটি কোটি টকা দি আৰ্ট কিনি লৈ যায়, কিন্তু আই হেভ ন' আইডিয়া এবাউট আৰ্ট। এই যে হোটেলৰ ৰেটিংবিলাক দিয়ে, 1 ষ্টাৰ হ'ব নে 2 ষ্টাৰ হ'ব নে 5 ষ্টাৰ, এইবোৰ নিৰ্ভৰ কৰে ৰুমৰ কোৱালিটিৰ ওপৰত। আৰু এই ৰেটিংবিলাক দিবলৈ বেলেগ বেলেগ দেশত বেলেগ বেলেগ এজেঞ্চি আছে। আমাৰ ইণ্ডিয়াত HRSCC নামৰ এটা এজেঞ্চিয়ে এই ৰেটিংবিলাক নিৰ্ধাৰিত কৰে।